প্ৰথমে আপুনি কৃষ্ণকান্ত সন্দিকৈৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গুচি যাব আৰু যোৱাৰ পিছত ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। অহাৰ পিছত দেখা পাই আছে তলত অনলাইন এডমিশ্যন। এই অনলাইন এডমিশ্যনত ক্লিক কৰি দিব। তাৰপিছত তেনেকুৱা এটা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে দেখা পাই আছে ইণ্টাৰমিডিয়েট এডমিশ্যন, ইয়াতে ক্লিক কৰি দিব। মই দেখাই আছোঁ। এই বক্সটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা নতুন ইণ্টাৰফেচ আহিব। এই পেজটো খোল খোৱাৰ লগে লগে ইয়াতে চাব ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী 4th চেমিষ্টাৰ জুলাই ছেজন 2023 ইয়াতে ক্লিক কৰি দিব। দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব। যদি কোনোবাৰ পাছৱৰ্ড পাহৰি গৈছে তেনেহ'লে তলত দিয়া আছে ফৰগট পাছৱৰ্ড। এই ফৰগট পাছৱৰ্ডত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা নতুন পেজ খোল খাব। তাতে দিয়া আছে মোবাইল নাম্বাৰৰ অপশ্যন, ইয়াৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। যিটো মোবাইল নাম্বাৰ আপোনাৰ ৰেজিষ্টাৰ কৰা আছে সেই মোবাইল নাম্বাৰটো তাতে মাৰি দিব। তাৰপিছত তলত কেপচা দিয়াৰ এটা অপশ্যন আছে। এই বক্সটোত আপোনাৰ কেপচা কোডটো বহাই দিব, শুদ্ধকৈ বহাই দিব। বহাই দিয়াৰ পিছত তলত দি আছে চেণ্ড পাছৱৰ্ড। এই চেণ্ড পাছৱৰ্ড বক্সত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা পাছৱৰ্ড গুচি যাব। সেইটো পাছৱৰ্ড আৰু আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো মাৰি লগ ইন কৰিব পাৰিব। ধন্যবাদ।